কৰিশ্মা চোৱাচোন তোমাৰ কাৰণে মই নতুন মেখেলা চাদৰ এযোৰ আনিছোঁ বুলি মাহীহঁতৰ ছোৱালীৰ বিয়াত এইযোৰকে পিন্ধিবা আৰে বাহ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ থেংক ইউ মা মা আপুনি নিচাৰ কাৰণে একো নানিলে যে তাইওতো বুলি মাহীহঁতৰ বিয়ালৈ যাব অঁ তাইও যাব মইনো কেতিয়া ক'লোঁ তাই নাযাব বুলি কিন্তু তাইৰ ওচৰতচোন মই বহুত নতুন নতুন কাপোৰ দেখিছোঁ তাৰে এযোৰ পিন্ধি ওলাব আকৌ হ'ব দিয়াচোন মায়ে ঠিকেই কৈছে মোৰ ওচৰত বহুত কাপোৰ আছে তাৰে এযোৰ পিন্ধিম আৰু তুমি মন বেয়া নকৰিবা প্লিজ বৰ একেবাৰে প্ৰতিটো কথাতে মোৰ লগত এইজনীয়ে কম্পিটিশ্যন লাগিব আহে মায়ে মোক কিবা এটা দিয়া দেখিলে ইহঁত দুটা হিংসাত জ্বলি পকি শেষ হৈ যায় মানে বোৱাৰী ব'লা যাওঁ ইয়াৰ পৰা অঁ মা ব'লক সেইটো কথা নহয়ও নিচা মা মোৰ মাহীমা হ'লেও মই তেওঁক সদায় নিজৰ মা বুলিয়ে ভাবি আহিছোঁ কিন্তু তেওঁ মোক নিজৰ ল'ৰা বুলি কেতিয়াও নাভাবিলে তেওঁ সৰুৰে পৰা মোৰ লগত ভেদভাৱ কৰি আহিছে ভাবিছিলোঁ তোমাৰ লগত হয়তো সেইখিনি ভেদভাৱ নকৰিব কিন্তু আজি তেওঁ তোমাৰ লগতো সেইখিনিয়ে ব্যৱহাৰেই কৰিলে যিটো তেওঁ ইমান বছৰ মোৰ লগত কৰি আহিছে বোপাই শুন অলপমান টকা দিছোঁ বোৱাৰীক ক'ৰবালৈ ফুৰাবলৈ লৈ যা কিমানো আৰু তাই ঘৰতে সোমাই থাকিব অঁ মা হ'ব বাৰু মা আপুনিতো এখেতক কেতিয়াও মৰমত এনেকৈ টকা দি পোৱা নাই মোক ক'ৰবালৈ লৈ যাবলৈ এনেকুৱা ভেদভাৱ কিয় কৰে বাৰু আপুনি মা আমাৰ লগত ডাঙৰ বোৱাৰী তই কি ফাল্টু কথাবোৰ কৈ আছ হা মই কি ভেদভাৱ কৰা দেখিলি তই তোৰ মাৰে ডাঙৰক সন্মান কেনেকৈ কৰিব লাগে নিশিকালে নেকি ঘৰত সন্মান আৰু আপোনাক আপুনি জানো মোক নিজৰ বোৱাৰী বুলি কেতিয়াবা ভাবিছে হা এইখন ঘৰলৈ যেতিয়াৰ পৰা মই বিয়া হৈ আহিছোঁ আপুনি মোক নিজৰ বুলি মৰমৰ মাত এষাৰো দি পোৱা নাই ঐ তই মোক তেনেকৈ কথা নকবি বুজিলি তোৰ শাহুৱেৰা হয় মই আপুনি মোৰ শাহু হোৱা হ'লে মোকো কৰিশ্মাৰ নিচিনাকৈ মৰম কৰিলেহেঁতেন মোকো মৰমত সৰু সুৰা উপহাৰ কিছুমান দিলেহেঁতেন যেনেকৈ আপুনি কৰিশ্মাক দিয়ে কিন্তু আপোনাৰ হাতখনটো সদায় আমাৰ কাৰণে খালী হৈয়ে থাকে একদম আপোনাৰ হৃদয়খনৰ নিচিনাকৈ চা বোৱাৰী তই নিজৰ কাম কৰগে যা মোৰ লগত তৰ্ক কৰি লাভ নাই তই হিংসাত জ্বলি পকি শেষ হৈ গ'লেও মোৰ একো গৰজ নপৰে বুজিলি নিচা তুমি মাক তেনেকৈ কথা নকবা নাপায় নহয় ডাঙৰক ইমান বেয়াকৈ ক'বলৈ তুমি নিজৰ ৰুমলৈ যোৱা অঁ গৈছোঁ মোৰো এখেতৰ লগত কথা পতাৰ কোনো চখ নাই মা নিচাক আপুনি তেনেকৈ কোৱাৰ কাৰণে বেয়া নাপাব তাইও আপোনাৰ পৰা কৰিশ্মাৰ নিচিনাকৈ মৰম বিচাৰে কিন্তু আপুনি মোক যি ব্যৱহাৰ কৰি আহিছে সৰুৰে পৰা তাইক তেনেকুৱা ব্যৱহাৰ নকৰিব মা মই আপোনাক কাবও কৰিছোঁ মা তোৰ ঘৈণীয়েক বুজাগে যা মোক বুজাব নালাগে তই ডাঙৰ লগত কেনেকৈ কথা পাতিব লাগে তাকেই নাজানে তাইক মোৰ মৰম লাগে নিচা তুমি মাৰ লগত কিয় কাজিয়া কৰিছা বাৰু কাৰণ তুমিতো একো নোকোৱাই মাক চুপচাপ তেওঁৰ অন্যায় সহি থাকা তুমি কোনোবাইতো তেওঁৰ বিৰুদ্ধে মাত মাতিবই লাগিব একো নাই দিয়া মা তেনেকুৱাই আৰু কিনো কম তুমি মন বেয়া কৰি নাথাকিবা এইবোৰ কথা বাদ দিয়া বুজিলা কিয় বাদ দিব লাগে ঋষি মই আমাৰ লগত যিখিনি অন্যায় তোমাৰ মাৰে চৰি তোমাৰ মাহী মায়ে যিখিনি অন্যায় আমাৰ লগত কৰি আছে সেইখিনি মই বাদ দিব নোৱাৰোঁ বুজিলা নিচাব বজাৰলৈ গৈ কেইটামান বস্তু লৈ আহাচোন মোক দৰকাৰ হৈছে মানে মই কিয় যাম আকৌ তুমি যোৱা তোমাৰ যদি দৰকাৰ হৈছে দেখা নাই নেকি মই চব্জি কাটি আছোঁ অঁ তাতে কি হ'ল তোমাৰ কাম শেষ কৰি গুচি গ'লেই হ'ল অঁ তাকেইতো গোটেই ঘৰৰ কাম ময়ে কৰিব লাগিব ভাতো মই ৰান্ধিব লাগিব পাচলি ময়ে কাটিব লাগিব আৰু বজাৰৰ পৰা আনৰ বস্তু ময়ে আনিব লাগিব মানে এইখন ঘৰত অকল ময়ে আছোঁ সকলোখিনি ঘৰৰ কাম কৰিবলৈ আৰু তুমি মহাৰাণী নিচিনাকৈ বছ বহি বহি অৰ্ডাৰ চলাই থাকিবা হয় নাই আই চাচোন চা কেনেকৈ মুখখন চলাইছে এইজনীয়ে ঐ শুন এইখন ঘৰলৈ তই মোতকৈ পিছত আহিছ বুজিলি যদিও তই মোৰ যা হয় ভালকৈ থাক নহ'লে মাক কৈ তোৰ বাৰু বজাই দিম হয় নেকি মোৰ বাৰু বজাবি তহঁত দুইজনীয়ে হাত লগাই চাচোন তহঁত শাহু বোৱাৰী দুইজনীকে ঘাটে ঘাটে পানী খুৱাম বুজিলি মই কি বস্তু গমেই পোৱা নাই তহঁতি বৰ একেবাৰে মোক দম দিবহে তাই মানুহ গম পাইছানে আজি তোমাৰ বৌৰে মোক বহুত অপমান কৰিলে মোক বহুত বেয়া বেয়াকৈ গালি দিলে মই এইখন ঘৰত এইজনীৰ লগত নাথাকোঁ কিন্তু কৈ দিছোঁ উফ
কিনো কথাবোৰ কৈ থাকা তুমি যদি এইখন ঘৰৰ পৰা কোনোবা যাব তেনেহ'লে ডাঙৰ হাল যাব আমি কিয় যাম আকৌ নহ'ব মোক বেলেগকৈ ঘৰ লাগে মই এইখন ঘৰৰ পৰা সোনকালে যাব বিচাৰিছোঁ বুজিলা মই এই দুটাৰ লগত বেছিদিন থাকিব নোৱাৰোঁ কিন্তু কৈ দিছোঁ তোমাক মই পিছে তুমি কোৱা কথাটোকে ভাবি আছিলোঁ কেইদিনমানৰ পৰা মাক কথাটো কৈ চাব লাগিব ৰ'বা মাক আকৌ কিয় ক'ব লাগে হা তেওঁ কি কৰিব জানি আৰু তেওঁ আমাৰ লগত মই হ'লে নিব নাই দেই কৈ দিছোঁ বছ তুমি আৰু মইহে যাম এইখন ঘৰৰ পৰা আঁতৰি আৰু কাকো নিব নোৱাৰা তুমি কৈ দিছোঁ হ'লে কিন্তু মাক আমি ইয়াত অকলে এৰি যাব নোৱাৰোঁ নহয় যিমান যি হ'লেও তোমাক কিমান মৰম কৰে মায়ে জানাইচোন তুমি তেওঁৰ নিজৰ ল'ৰা যে সেইকাৰণে মোকো মৰম অলপ কৰে আৰু বেলেগক দেখায় নহ'লে তেওঁ কি বস্তু মোৰ ভালকৈ জনা আছে বুজিলা কিন্তু তথাপিতো কোনো কিন্তু চিন্তু নাই হ'লে কৈ দিছোঁ মই মাৰ ঘৰলৈ যাব নালাগে যদি বেলেগ ঘৰ লোৱাৰ ব্যৱস্থা কৰা জল্দি ঠিক আছে মা মই ভাবিছিলোঁ কৰিশ্মাৰ লগত বেলেগ এটা ঘৰলৈ গুচি যাওঁ নেকি বাহ বৰ ভাল কথা ক'লি পাই ভালেই কৰিছ দেই এই দুটাৰ মুখকেইখন চাবলৈই মন নাযায় সদায় সদায় ডাঙৰজনীয়ে মোৰ লগত কেনেকৈ তৰ্ক কৰে দেখিছই নহয় তহঁতি পিছে আমি কেতিয়া যাব লাগিবনো ময়ো বস্তু বাহানিবোৰ বান্ধি লওঁ নহ'লে কি কওঁ বোপাই নহয় মা মই আৰু কৰিশ্মাহে যাম মানে তুমি ইয়াতেই থাকাচোন যিমান যি হ'লেও দেউতাই বনাই যোৱা ঘৰ আছিলে যেতিয়া ডাঙৰ কোনোবা এজন থকাটো দৰকাৰী নহয় জানো বোপাই তই তেনেকৈ কিয় কৈছ তই জানো মোৰ নিজৰ সন্তান নহয় তোৰ লগত নাথাকি মই বাৰু মোৰ সতিনী ল'ৰাবোৰৰ লগত কেনেকৈ থাকোঁ তই কচোন যিমান যি হ'লেও সিহঁত মোৰ নিজৰ নহয় কিন্তু তইতো মোৰ নিজৰ হয় বোৱাৰী তুমিও বুজিবলৈ চেষ্টা কৰা মোকো লৈ যোৱা তোমালোকৰ লগত মা আপুনি যে যাব ওলাইছে আমাৰ লগত কিন্তু আপুনি জানেনে নাই যে ভাড়াঘৰ এটাত কিমান টকা লাগে চলিবলৈ তাৰোপৰি মানুহৰ আৰ্থিক অৱস্থা বৰ এটা ঠিক নহয় এইবাৰ আমাৰ নিজৰে চলিবলৈ কিমান দিগদাৰ হৈছে আমিহে জানো আপুনি ইয়াতেই থাকক একো নাই দে ভাইটি মা ইয়াতেই থাকক তহঁতি দুটা যা আমি মাৰ ধ্যান ৰাখিম তই চিন্তা কৰিব নালাগে বুজিলি থেংক ইউ দাদা তই যে ইমানখিনি বুজি পোৱাৰ কাৰণে তই চিন্তা কৰিব নালাগে আমাৰ অৱস্থা পাতি ঠিক হ'লেই আমি মাক লৈ যাম কিন্তু এইকেইদিনৰ কাৰণে খালি তই মাক ভালকৈ চাবি ভাইটি মা ইয়াৰ পৰা ক'তো যাব নালাগে তেওঁ ইয়াতেই থাকক যিমান যি হ'লেও এইখন তেওঁৰো ঘৰ হয় আৰু তেওঁ আমাক নিজৰ বুলি নাভাবিলেও আমি তেওঁক নিজৰ মা বুলিয়ে ভাবোঁ তহঁত যা পেকিং কৰগে দেৰি হৈছে চাগে হেই আমাৰ চাওক দাদাইও আপোনাক ইয়াত থাকিবলৈ জোৰ দিছে এতিয়া আপুনি ইয়াতে থাকিব লাগিব আৰু ক'তনো আমাৰ লগত ভাড়া ঘৰে ঘূৰি ফুৰিব এই বুঢ়া কালত আৰু নিচাবোৰ আছে নহয় আপোনাক বৰ ভালকৈ ধ্যান ৰাখিব শুনিছা হয় ব'লা যাওঁ আমি পেকিং কৰিবলৈ এতিয়া বুঢ়ীয়ে গম পাইছে বৰ ভেদভাৱ কৰি থাকে নহয় আমাৰ লগত এতিয়া নিজৰ পুতেকেই নিব বিচৰা নাই লগত বাপেকে এই বুঢ়ীক মই ঠিক কৰিম ৰ এতিয়া বন্ধুসকল আজি আমাৰ এই খণ্ডটি ইয়াতে সমাপ্ত কৰিছোঁ আৰু পাছৰ খণ্ডটি চাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আজিলৈ আহোঁ ধন্যবাদ